হেল্ল' বন্ধু বান্ধৱসকল, আপোনালোকে চাই আছে এজেড নিউজ পইণ্ট আৰু আহি পৰিছে এটা দুখৰ খবৰ। ডিম্পু বৰুৱাৰ থাৰখনৰ এটা ছাইড দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত এটা ছাইড ডেমেজ হৈ পৰিছে, কিন্তু ডিম্পু বৰুৱাৰ একো অসুস্থতা হোৱা নাই। আপোনালোকক জনাবলৈ লৈছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। আমাৰ হাতত আহি পৰিছে ভিডিঅ' ক্লিপ, আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। শেষত পৰিস্থিতি নিয়ন্ত্ৰণ হৈ পৰি আৰক্ষী আহিব লগা হ'ল ঘটনাস্থলীলৈ। গোৱালপাৰা আৰক্ষী আহিছে ঘটনাস্থলীত। আৰু আমাৰ চেনেলটো এটা কৰি লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।